আজি আমি আৰম্ভ কৰিব গৈছোঁ আমাৰ ফাৰ্ষ্ট অৰিজিনেল সিৰিজ য'ত আমি আপোনালোকক কৰিম ৰিভিউইং আৰু আপোনালোকে জানিবলৈ পাব কিছুমান লোকেল শ্বপছ আৰু ব্ৰেণ্ড আৰু তেখেতসকলৰ কিছুমান সৰু সুৰা কথা So দেৰি নকৰোঁ আৰু ষ্টাৰ্ট কৰোঁ বলক আমাৰ ফাৰ্ষ্ট এপিসোড অফ আৱাৰ অৰিজিনেল সিৰিজ একুৱান্টিং ইলি হলটো দেখিছে নহয় ইলি হলটো অপজিটত আমি আছোঁ এতিয়া চিটি প্লাজা মাৰ্কেটত তাৰ ভিতৰত বলক So guys, আমি জোতা খুলি যাব লগা আছে কাৰণ কি বহুত চাফা হয় so বলক আপোনালোকে দেখিছে আপোনালোকে বহুত বেলেগ বেলেগ টাইপৰ বেগ পাব ইয়াত স্লিং বেগৰ পৰা ষ্টাৰ্ট কৰি হেণ্ড বেগ এণ্ড ৰেঞ্জ আপোনাৰ 500ৰ পৰা 1200 1300লৈকে আছে এণ্ড দেন ইয়েৰিংছ বহুত বেলেগ বেলেগ টাইপৰ ট্ৰেডিশ্যনেল অক্সিডাইজড ককটেইল ইয়েৰিংছ আৰু ইয়াত আছে নেক পিচেছ হেণ্ডমেড বেগছ হেয়াৰ বেণ্ডছ কিউট স্ক্ৰাঞ্চিজ এণ্ড দেন গ্লেম বেগছ এণ্ড লটছ অফ কিউট ষ্টাফছ আৰু ইয়াত পাব ডিফাৰেণ্ট সাইজৰ গিফ্ট হেম্পাৰ্ছ যোনটো আপোনালোকে নিজৰ মতে কাষ্টমাইজ কৰি ল'ব পাৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছক কাজিনছক গিফ্ট দিব পাৰিব আৰু যাৰ গাৰ্লফ্ৰেণ্ড আছে তাকো দিব পাৰিব আৰু গাৰ্লফ্ৰেণ্ড আছে তাক সিহঁতকো দিব পাৰিব So hi guys, আজি DP Treats 2 years anniversary হয় so বলক এইখনৰ ওনাৰ লগত অংকিতা ঠাকুৰৰ লগত আমি কথা পাতো Hello Ankita ba. So first of all, moi congratulations koisu tomar aji 2 year anniversary karne. Aru aji tumak mane iman dinor pisot log palu finally kotha khini hei korim buli. So let's start. So Ankita ba mane first of all moi eta kothai hudibo bisaisu tomar mane iman dangor iman dhunia business to tumi keneke start koila first mane tomar ta inspiration ki mane tumi prothomote ki bhabi pini koribo bisarila ba tomar first mane instinct like ki ahile ki je tumi enekwa ta business start koribo bisarisa. Okay, so etu actually মোৰ এনেকুৱা একো ইনস্পিৰেশ্যন বুলি একো নাছিলে মই বাছ আই অলৱেজ মানে মই সদায় বিচাৰিছিলোঁ কি মই সেল্ফ ডিপেণ্ডেণ্ট হ'ম আৰু মই অলৰেডি এটা জব কৰি আছিলোঁ আৰ্নষ্ট এণ্ড য়াঙত এজ এ টেক্স এনালিষ্ট এবছৰ হৈ গৈছিলে এণ্ড তাতো ভাল আছিলে বাট দেন মই তাৰপিছত ডিচাইড কৰিলোঁ কি এতিয়া মই চব কাম নিজৰ হাতত ল'ম আৰু নিজে আগবাঢ়িম আৰু এতিয়া বেচিকলি সেল্ফ ডিপেণ্ডেণ্ট হ'ব বিচাৰিছিলোঁ তো মোৰ একো ইনস্পিৰেশ্যন বুলি নাছিলে বাছ মোৰ এটা গ'ল আছিলে কি মই দিছ ইজ হাউ আই ৱান্ট টু ফিল মানে নিজৰ এবাউট মাই চেল্ফ চ' সেইটো ফিলিঙতে মই যি ভাবিলোঁ ক'ত মোৰ আগৰ পৰাই জুৱেলাৰী এইবোৰ মানে বহুত চখ আছিলে মই বহুত হোৰ্ড কৰোঁ ফ্ৰেণ্ডছবোৰক সাজেষ্ট কৰি থাকোঁ এণ্ড অল চ' মই জাষ্ট অপৰচুনিটি দেখিলোঁ আৰু মই নাচালোঁ আৰু লেফ্ট এণ্ড ৰাইট আৰু চ' জাষ্ট ষ্টাৰ্টেড আৰু লাকো হ'ল মানে বাই লাক লাইক এভৰিৱান লাইক টেড লাক হাৰ্ডৱৰ্ক চব মিক্স এণ্ড মেচ আৰু লাইক ৰাইট প্ৰপৰ্চনত সোমাই গ'ল আৰু চব সেইটোৱে মানে এইটো বহুত
চ' এইটো বহুত ভাল আছিল কি যে তুমি এজ এ ছেল্ফ ইণ্ডিপেণ্ডেণ্ট উমেন হিচাপে তুমি এটা ষ্টাৰ্ট কৰিলা আৰু আই থিংক ময়ো ভাবোঁ কি যে এতিয়া চব মানে আজিকালি জেনেৰেশ্যনত মানে চব ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে নট অনলি বইজ গাৰ্লছ নিজৰ ইণ্ডিপেণ্ডেণ্ট ল'ৰা এটাও ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰে ছোৱালী এজনো ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰে চ' ডেটছ চ' নাইচ অফ ইউ এণ্ড আই হোপ ইউ ডু বেষ্ট ইন ইয়ৰ লাইফ ফৰ মানে ইমান ধুনীয়াকৈ ষ্টাৰ্ট কৰিছে আমি চবেই মানে বহুত ভাল পাওঁ মানে ধৰা আমিও লৈছোঁ ইয়াৰ পৰা ধেৰ কিবা কিবি কিনা হৈছে মোৰ ফ্ৰেণ্ডৰ কাৰণে কিনা হৈছে হেম্পাৰবিলাকো বহুত কিউট ভাল লাগে চ' আৰু নেক্সট কুৱেশ্যনটো সুধিছোঁ তুমি কিবা এনেকুৱা ডিফিকাল্টিজ বা অবষ্টেকল পাইছিলা নেকি মানে ধৰা এইটো বিজনেছ ষ্টাৰ্ট কৰাৰ আগত বা ষ্টাৰ্ট আপ বুলি ক'লেও ভুল নহয় তো তুমি কেনেকৈ ষ্টাৰ্ট কৰিলা কি প্লেন আছিল তোমাৰ সেনেকুৱা লাইক শ্বৰ্টত কোৱা চ' ডিফিকাল্টি বুলি লাইক ষ্টাৰ্টিঙত অকল এটাই অলপ মানে প্ৰব্লেম হয় কি টু মানে যাতে বাকী মানুহে তোমাক চিৰিয়াছলি লয় সেইটোকে কনভিন্স কৰাটোৱে মানে চবতছে আই থিংক মানে আজিকালি এজত বিকজ মানে এটা দেখুৱাবলৈ মানুহক কি মই চিৰিয়াছ হয় মোৰ কামৰ লগত মানে তুমি যদি মোক পইচা দিছা মোৰ পৰা সঁচাকৈ কিবা এটা ভাল পাবা সেইটো একচুৱেলি আজিকালি তেনেকৈ চাবলৈ গ'লে ল'ৰা ছোৱালী মানে এনেকুৱা মই ইমান একো পোৱা নাই মানে কোনোবাই মোক ডমিনেট কৰিছে কি মই ছোৱালী হয় তেনেকুৱা একো নাই মানে মানুহবোৰ নাইচেই হয় জাষ্ট ডেট সেইটোৱে মানে বিলিভ কৰাবলৈ কি মই এইটো কাম কৰিব পাৰিম চ' বেচিকেলি মানুহৰ ট্ৰাষ্টটো লোৱাবলৈ মানে টাইম লাগে সেইটোতো নিজে হাৰ্ডৱৰ্ক কৰি পেলাই ভাল ছাৰ্ভিচ দি পেলাই তেনেকেই পাব পাৰি এইটো একো শ্বৰ্টকাট নাই এণ্ড সেইটোতো চবেই অভাৰকাম কৰি ল'ব পাৰিব মানে যিমান অভাৰ টাইম যদি ভালকৈ কাম কৰি আছে দেন আৰু এটা হয় কি পেৰেণ্টছকো বিলিভ কৰোৱা কি মই চিৰিয়াছ হয় বাট পেৰেণ্টছো লাহে লাহে উইথ টাইম আফটাৰ যেতিয়া দেখে কি সঁচাকৈ তাই চিৰিয়াছলি কৰিছে তাই জাষ্ট টাইম পাছৰ কাৰণে এনেই মানে কৈ থকা নাই তেনেকুৱা এটা ফিলিং আহি যায় ন তো চ' তেতিয়া পেৰেণ্টছৰ ছাপৰ্টো আৰু আহি যায় এনেই আগৰ পৰাই ছাপৰ্টিভ আছিলে বাৰু এণ্ড আৰু অলপ তেতিয়া মানে পুছ কৰে আৰু মানে তেতিয়া সেইটো এটা পজিটিভ এটা থিং হৈ যায় আৰু তেতিয়া এইটো এড অন হৈ যায় তেতিয়া এডভান্টেজ হৈ যায়গৈ যেতিয়া এবাৰ ট্ৰাষ্ট কৰে দেন হেৰিৰ প্ৰব্লেম হয় দেন কিছুমান সৰু প্ৰব্লেমছ বহুত কিছুমান সৰু অৰ্গেনাইজেশ্যনেল প্ৰব্লেমছ হয় কেনেকৈ বস্তুবোৰ অৰ্গেনাইজ কৰা কোনে কি কাম কৰিব টাইম মেনেজমেণ্টটো এটা প্ৰব্লেম হৈছিলে কি এতিয়াও সেইটো থাকে সেইটো ভালকৈ সেইটো বেলেঞ্চ কৰাটো নিজেই সেইটো ফিগাৰ আউট কৰিব লাগিব ফ্ৰেণ্ডছ ফেমিলি সেইবোৰ যিমান আছে আৰু ৱৰ্ক লাইফ বেলেঞ্চ বেচিকলি সেইটো এটা প্ৰব্লেম আই থিংক এটা বিজনেছৰ অলৱেজ থাকিব যেতিয়ালৈকে এটা বিজনেছ থাকে মানুহৰ সেইটো প্ৰব্লেম থাকিবই ৱৰ্ক লাইফ বেলেঞ্চ বাট সেইটো সদায় আগতেই প্লেন কৰি ল'ব লাগিব কেনেকৈ তুমি ফেমিলিক টাইম দিয়া কেনেকৈ তুমি বিজনেছটোক টাইম দিয়া ফেমিলি ইজ অলছ' এজ ইম্পৰ্টেণ্ট এজ কাষ্টমাৰ্ছ মানে সেইটো এতিয়া শিকি আছোঁ ছেকেণ্ড ষ্টেজত এতিয়াতো ইমান ছাকচেছফুল হোৱাই নাই বাট এতিয়া মানে লাহে লাহে নেক্সট টাইম তেতিয়া আহিবা যেতিয়া মানে আৰু মানে মই আৰু শিকিম তেনে তেতিয়া মই আৰু নেক্সট এডভাইচ মানে আৰু দিম যে মই শিকি আছো আই এম অলছ' লাৰ্ণিং চ' বা নেক্সট কুৱেশ্যনটো হ'ল কি তুমি তোমাক 5 yearsত অৰ নেক্সট 10 yearsত ক'ত চাব বিচাৰা অ'কে চ' আফটাৰ 5 years মানত মই এই বিজনেছটো আৰু অৰ্গেনাইজ হ'ব বিচাৰিছোঁ ফুল ফ্লেজেড ৱেবছাইট আছে যেনিবা দেন এটা আৰু ব্ৰেণ্ড ভেলিউটো বেছিলি বঢ়াব বিচাৰিছোঁ আৰু বহুত কিছুমান এনেকুৱা কাম আছে যোনবোৰ আমি বাহিৰৰ পৰা আউটচ'ৰ্চ কৰাওঁ আউটছাইড আছাম মানে যোনবোৰ কাম আমি বাহিৰত কৰাবলগীয়া হয় এমব্ৰইডাৰী হওক সেইবোৰ কাম বাহিৰত কৰাওঁ দেন কিছুমান যেনেকৈ ষ্টিচিঙৰ কাম বহুতখিনি বাহিৰত কৰাওঁ চ' মই বিচাৰিছোঁ কি ইমানখিনি এক্সপিৰিয়েঞ্চ হওক কি মই ইয়াৰে তেতিয়া মানুহৰ লোকেল জেগাত মই এইখিনি কাম ইয়াৰ পৰা কৰাই পেলাই ইয়াত এমপ্লয়মেণ্টটো বহুত বেছি বহুৱাই দিব পাৰোঁ চ' সেইটোৱে মানে মই এতিয়া ভাবি আছোঁ কি কেনেকৈ এমপ্লয়মেণ্টটো 10x তেতিয়ালৈকে বঢ়াওঁ আৰু মানে এইটো আৰু অৰ্গেনাইজ কৰাওঁ মানে ফুল ফ্লেজেড কোম্পানী বনক যাতে আৰু ভাবিছোঁ মানে উইমেন এম্পাৱাৰমেণ্টৰ ফালেই যায় আৰু সেইটোৱে এতিয়াৰ কাৰণে প্লেন সেইটোৱে অ'কে চ' ভাল লাগিল এইটো কথা গম পাই চ' তুমি নেক্সট 5 yearsত বা 10 yearsত যি বিচাৰিছা যাতে হওক আৰু ওপৰলৈ যাওঁ যাতে আমিও ধুনীয়া ধুনীয়া বস্তু আৰু পাওঁ চবেই পাওঁ চ' এতিয়া লাষ্ট কুৱেশ্যন সেইটো হ'ল কি জাষ্ট তুমি যোনে নতুন ষ্টাৰ্টআপ কৰিছে বিজনেছ
য়ং জেনেৰেশ্যনে ক'ব গ'লে চ' তুমি কি এডভাইচ দিব বিচাৰা মই যোন আপকামিং যোনে মানে বিচাৰিছে নিজৰ বিজনেছ ষ্টাৰ্ট কৰিব এণ্টাৰপ্ৰেনাৰ্ছবোৰক এইটোৱে ক'ব বিচাৰিছোঁ কি যদি কিবা ভাবিছা দেন উইদাউট থিংকিং মাছ ষ্টাৰ্ট কৰি দিবা এণ্ড হাৰ্ড ৱৰ্ক স্মাৰ্ট ৱৰ্ক অৰ্গেনাইজেশ্যন স্কিলছ মানে ভালকৈ অৰ্গেনাইজ কৰি আই থিংক এভৰিথিং ইজ পচিবল আৰু এণ্ড একো শ্বৰ্টকাট নাই খালি কি হওক একো বস্তুৰ এণ্ড হাৰ্ড ৱৰ্কটো কৰিবই লাগিব বহুতে কয় আই ফিল মানে মই দেখিছোঁ দি কিপ ছেইং কি শ্বৰ্টকাট মাৰ এনেকুৱা কৰ জাষ্ট ৱৰ্ক স্মাৰ্ট বাট ন' হাৰ্ড ৱৰ্ক ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট that's what I feel and that is মানে যোনটো তোমাক বাকিবোৰতছে বহুত বেলেগ কৰিব লাইক দিছ কম্বিনেশ্যন আৰু টাইম মেনেজমেণ্ট এইকেইটা আৰু ফ'কাছ এইকেইটা মেইন হ'ব সেইটোৱে চ' গাইজ দেখিলে আজি বাৰ পৰা আমি বহুত কথা গম পালোঁ আপোনালোকেও শিকিব পালে বাও এতিয়া গ্ৰ'থ হৈ আছে লাহে লাহে বাও শিকি যাব মে বি নেক্সট টাইম আকৌ আহিম আমি আৰু কথা জানিব পাব চ' গাইজ বায়ে এটা ৱেবছাইটৰ ওপৰত কাম কৰি আছে যোনটো সোনকালেই লঞ্চ কৰিব আপোনালোকেও ধুনীয়াকৈ চাব পাৰিব যোনটো আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে চ' যাওক আৰু চাওক আৰু ইনষ্টাগ্ৰাম পেজখনো ফ'ল' কৰক চ' বা থেংক ইউ বহুত ভাল লাগিল আজি তো নেক্সট আকৌ লগ পাম চ' গাইজ আজি এপিছডটো ইয়াতে খতম হ'ল আৰু আজি আমি বাৰ পৰা বহুত কথা শিকিলোঁ বহুত ইনস্পায়াৰ হ'লোঁ ভাল ভাল কথা শিকিলোঁ চ' থেংক ইউ অংকিতা বা চ' আমি ইমান ইনস্পায়াৰ কৰিবৰ কাৰণে আৰু নেক্সট চ' আপোনালোকে ক'ব কমেণ্ট ছেকশ্যনত ভিডিঅ'টো চাই কেনেকুৱা পালে নেক্সট এপিছডটোৰ কাৰণে ৱেইট কৰক চ' বাই গাইজ